আবেলিবোৰ মোৰ এতিয়াও প্ৰিয়, কাৰণ আবেলিবোৰেই তোমাক ভালকৈ অনুভৱ কৰাৰ সুযোগ দিছিল। আবেলিৰ বতাহজাকে যেতিয়া মোক চুই গৈছিল, তোমাৰ অনুপস্থিতিটো তোমাৰ উপস্থিতিৰ কথা কৈ গৈছিল। তোমাৰ দীঘল চুলিতাৰিয়ে খিলখিলীয়া হাঁহিটোৱে ভৰাই তুলিছিল মোৰ বুকুৰ এফাল সকলো বিষাদ নেওচি। কিন্তু এতিয়া আধৰুৱা মোৰ তুমি নামৰ সেই আবেলিবোৰ। তুমি ঠিকেই কোৱা, পুৰণি কথাবোৰ ভাবি ৰৈ নিদিবা। কিন্তু মই আগুৱাব খুজিলেওচোন সোঁৱৰণিবোৰে বৰকৈ আমনি কৰে। মনটোৱে তোমাক লৈ থকা আশাৰ বালিচৰত মৰীচিকাৰ দৰে তোমাৰ সঁহাৰিৰ সন্ধান কৰে। প্ৰতিপলে মাথো এৰি অহা দিনবোৰ বিচাৰে। সেইবাবেই কৈছো, আবেলিবোৰ মোৰ এতিয়াও প্ৰিয়, যিয়ে তোমাক অনুভৱ কৰাৰ সুযোগ দিয়ে।